বিশেষকৈ আৰু ননকেঙাঘাটা আঞ্চলিক বান ৰং কমিটি ইয়াত 11টা শাখা আমাৰ লগত জড়িত আছে। এই 11টা শাখা বান ৰং কমিটি লৈ আমি ননকেঙাঘাটা আঞ্চলিক বান ৰং কমিটি এই সমিতিটো 1981 চনত মানে আঞ্চলিক ৰং কমিটি হিচাপে জন্ম হৈছিলে। তাৰপৰা আমি প্ৰতি বছৰে জেঠ মাহৰ শুক্লপক্ষ দশমী তিথিৰ দিনা আমি গংগা পূজা পালন কৰি আহিছোঁ 11টা গাঁৱে। ঠিক তেনেকৈ এইবাৰ এইবেলিও আমি গংগা পূজা আজি অনুষ্ঠিত হ'ল ইয়াতে ভালকৈ নিয়াৰিকৈ আজি সম্পূৰ্ণ হৈ গ'ল। কৃষকসকলৰ সমস্যা মানে বহুত সমস্যা আছে ইয়াত মেইন কথা হৈছে এতিয়া আমি ইয়াৰ পৰা ৰাইজৰ মুঠিৰ ধন ভাঙি ফালে আমি বান্ধি ফালে এই বৃহৎ মানে ৰাইজে বান্ধি ইয়াৰ পৰা এই পানী লৈ ফালে আমি ডঙেদি এই 11টা গাঁৱত 11টা ডঙত পানী লৈ যাওঁ। কিন্তু চৰকাৰৰ ফালৰ পৰা আমি খুব তেনেকুৱা একো বিচাৰাও নাই। যদিও এতিয়া মেইন সমস্যা হৈছে আমাৰ এই যে খনন কাৰ্যটো শ গাড়ী ডাম্পাৰে যে আমাৰ অবৈধভাৱে খনন কৰি ফালে 10 ফুট 12 ফুট 15 ফুটলৈকে দ কৰি যোনটো লৈ আছে ইয়াৰ মানে এই খনন কাৰ্যে আমাক অতিষ্ঠ কৰি পেলাইছে। আমি বিভিন্ন DFOৰ পৰা আনকি ৰাজ্যপাললৈকে আমি গ'লোঁ, কিন্তু 2 দিনমান বন্ধ হয়, তৃতীয় দিনৰ পৰা আৰু আৰম্ভ হয়। এই বস্তুটো চৰকাৰক আমি আহ্বান কৰিব বিচাৰোঁ। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক যাতে তেখেতে এই বস্তুবিলাক বন্ধ কৰক। মানে নিয়ম নীতিৰ মাজত যদি খনন কৰে আমাৰ ক'বলগীয়া নাই, কিন্তু এই অবৈধভাৱে খনন যেনেকুৱা দ কৰি আছে আৰু ভৱিষ্যত এই 11টা বা ইয়াৰ পৰা পানী লৈ আমি খেতি পথাৰ কৰাটো অসম্ভৱ বুলি ভাবোঁ আমি। আৰু লগতে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত আমাৰ বিভিন্ন বৰ্ডাৰৰ বিভিন্ন কল কাৰখানাবিলাক হৈ আছে। ইয়াৰ কল কাৰখানাৰ যিবিলাক আপোনাৰ মলি বা কয়লাৰ পানী বা এইবিলাকে ইয়াৰ কাৰণে আমাৰ এই মটঙা কালা নদীৰ পানীটো দূষিত হৈছে। যাতে চৰকাৰে সেইটো এটা ব্যৱস্থা কৰক, নহ'লে এটা সময়ত এই পানী দি আমি খেতি বা এই পানীৰ খেতি কৰোঁ, গা ধুওঁ, আমাৰ জীৱ জন্তুবিলাক পোহনীয়া জীৱ জন্তু এই পানীয়ে খায়, কিন্তু অতি দূষিত হৈছে। গতিকে এই বস্তুটো আমি চৰকাৰক অৱগত কৰিব বিচাৰোঁ, যাতে ভূটানৰ লগত আলোচনা কৰি যাতে পানী দূষিত নহয় আৰু যিবিলাক ব্যৱস্থা কৰক আজি মানে বিজ্ঞানসন্মত সেইটোৱে আশা কৰিছোঁ।